যেতিয়াই তেওঁলোকে চৰকাৰ পাতে, যেতিয়াই তেওঁলোকে বেয়া পায় চৰকাৰ তেওঁলোকে ভাঙে। কৰ্ণাটকৰ শেহতীয়াকৈ কৰ্ণাটক অন্যতম উদাহৰণ, কাৰণ চৰকাৰৰ ওপৰত বিতুষ্ট হৈ তাৰ ৰাইজে আজি এই চৰকাৰ বিতাড়িত কৰিছে। আৰু ইয়াৰ এটা ছিগনেল আজি আহিছে, আমি সকলোৱে এইটো এটা আমি সংকেত পাইছোঁ যে অনাগত সময়ত আমাৰ কংগ্ৰেছ দলে পুনৰ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থৱান হ'ব। আৰু আমি সকলো কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ সকলোখিনি আমি একত্ৰিত হৈ আমি আগুৱাই যাম, আমি যুঁজ দি যাম। আৰু আমাৰ যিসকল পূৰ্বপুৰুষসকলে এই স্বাধীনতা আমাক আনি দিছিলে ব্ৰিটিছৰ হাতৰ পৰা এখন সুন্দৰ দেশ নিৰ্মাণ কৰাৰ স্বাৰ্থত, আমি পুনৰ কংগ্ৰেছ দল ক্ষমতালৈ আহি সকলোৰে মনঃপুত ধৰ্ম নিৰপেক্ষ এখন আমি দেশ আমি পুনৰ চৰকাৰ বনাবলৈ আমি সক্ষম হ'ম, এইটো আমাৰ দৃঢ় বিশ্বাস। তেওঁলোকৰ লগত মিত্ৰতা নহয় বুলি যিহেতু কোৱা হৈছে APCCৰ পৰা, কালি যিহেতু আজমলে গৈ নীতিশ কুমাৰক লগ গৈছে, এই ক্ষেত্ৰত কি ক'ব? AIDFৰ লগত মিত্ৰতা সম্পৰ্কত এই বিষয়ত মই কোনো বক্তব্য মই নাৰাখোঁ, কাৰণ দলীয় নেতৃত্বই এই কথা বহুবাৰ স্পষ্ট কৰিছে। গতিকে মই মোৰ মুখৰ পৰা এই মুহূৰ্তত মাইকৰ আগত কোৱা কথাটো সমীচীন নহ'ব।